হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল, নিশ্চয় মোৰো ভাল। তেতিয়াহ'লে ব'লক আজি বেছি কথা নকয় ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হেল্ল' এভৰিৱান, এতিয়া নামঘৰলৈ বুলি ওলাইছোঁ, কাৰণ আজি মাধৱদেৱৰ তিথি। সেইকাৰণে নামঘৰলৈ যাম আৰু আপোনালোককো আমাৰ নামঘৰটো দেখাম। তেনেহ'লে ব'লক চাই থাকক। নামঘৰ পাই গ'লোগৈ আৰু গৈ পায়ে তাই সেৱা কৰিছে। সেইটো নিয়মে সেইটো হেৰিয়ে হয়। আৰু এইয়া আমাৰ নামঘৰ, মানুহ ইমান নাই তাত, সেইকাৰণে পিটিককৈ ভিডিঅ'টো কৰি ল'লোঁ, নহ'লে লাজ লাগে। এইয়া প্ৰসাদত অকল সেয়াহে আছিলে আৰু মই ভিডিঅ' নকৰিলোঁ। আৰু এই কলপাতখন হাতত কলপাতখন পাৰিলেই কলপাত এনেকৈ ফলা হয়েই, কাৰণ আগতে কিবা কিবি বনাইছিলোঁ সৰু থাকোঁতে, আৰু এতিয়াও সেইটো নিয়ম থাকিয়েই গ'ল। আৰু এয়া মানুহে প্ৰসাদ চসাদ খাই আছে, দিছে খাব আৰু এতিয়া। হেল্ল' এভৰিৱান, আজি শিক্ষক দিৱস আৰু সেইকাৰণে কলেজত আছোঁ। কলেজত আধা আধি আমি চেলিব্ৰেট কৰিলোঁ আৰু এতিয়া ভাত চাত খাম। চাহতে বনাই আছে, এতিয়া আমি চবেই বহি আড্ডা। বিজি মানুহবিলাক চাই থাকক, যিমান পাৰোঁ দেখাম। মোবাইলটো বাৰু উলিয়াব নোৱাৰোঁ, মনে মনে যি পাৰোঁ দেখাম আৰু। এইয়া বহি থকা সময়কণনো কি কৰিব, সেইকাৰণে গোটেই মুখাই মেলি সেয়াকে কৰি আছিলোঁ। আৰু এনেই ফটো উঠিছে, ৰিলচ চাইছে। আৰু আমাৰ বৰষাটো খালি কোৰিয়া কথাই, চাউথ কোৰিয়াৰ কথাই ফটো উঠিছে দেই। আৰু ইগৰাকীয়ে লুকাইছে, পলাইছে। বেয়া পাইছোঁ। আৰু এইটো আমাৰ ক্লাছৰুম, ভাবিলোঁ ৰুমটো এবাৰ দেখাই দিওঁ। আৰু যিহেতু বেছিদিন নায়েই, আমি কলেজৰ পৰা ওলামেই, যিহেতু আমি এবাৰ ছেকেণ্ড ইয়েৰ ফাইনেল দিম, আৰু সেইকাৰণে ভাবিলোঁ ৰুমটো ভিডিঅ' কৰি থওঁ, মনত স্মৃতি হৈ থাকিব, কেতিয়াবা চাব পাৰিম। আৰু ছোৱালীখিনি দেখি পেলাই একো নাভাবিব দেই, আছে হয় আমাৰ ক্লাছত ছোৱালী কম, তথাপিতো আজি কেইজনীমান অহা নাই বাৰু। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।